আৰু এজন আহিছে, আহা এইফালে আহা, পাতি লোৱা, খোৱা। পচলা জলকীয়া আৰু মাছৰ মাথা। তুমি খাইছা কি কি? ভাতৰ লগত খাবা আকৌ, এতিয়া খাই দিলে শেষেই হ'ব। বন্ধু কেনেকুৱা লাগিছে খাই? বঢ়িয়া লাগিছে। কল পচলা, বাহু মাছৰ মাথা আৰু জ্বলা, পুৰা জ্বলা হৈছে। এইটো একচুৱেলি জ্বলা ভাজি, খাই ভাল লাগিব। কোৱা কেনেকুৱা হৈছে খাবলৈ? মজা মজা। এই মোৰ বন্ধু, মোৰ সতীৰ্থ ভীমকলৰ পচলা। ভীমকলৰ পচলাটো আজি মাছৰ মাথা, বাহু মাছৰ মাথা দি লগত ভোট জলকীয়া দি বনাওঁ। জ্বলা এইটো পিঁয়াজ। মাছৰ মাথা দি কল পচলাৰ জ্বলা ভাজি। এইখিনি দিছোঁ নহৰু পিছা, সেইটো দিলোঁ আদা পিছা, জলকীয়া আৰু দিম, এইটো অলপ দি দিছোঁ, আৰু জ্বলা দিব লাগিব ইয়াত। ধুনীয়াকৈ ভাজিব লাগিব। পচলা, বাহু মাছৰ মাথা আৰু জ্বলা, পুৰা জ্বলা হৈছে। এইটো একচুৱেলি জ্বলা ভাজি, খাই ভাল লাগিব। অঁ মোৰ বন্ধু এইফালে আহি পাইছেহি, বহুকেইজন মানুহ আহিলে, এই বন্ধুক অকণমান দিছোঁ। বন্ধু কেনেকুৱা হৈছে জ্বলা ভাজিটো কোৱাচোন খাবলৈ? হাতত দিব নোৱাৰে, হাতত দিলে গৰম হ'ব। বাতিটো লৈ আহা, আমাৰ এই বন্ধুজনৰ লৈ আহা, বন্ধু বাতি এটা লৈ আহা। কোৱা কেনেকুৱা হৈছে খাবলৈ? মজা মজা। এই মোৰ বন্ধু, মোৰ সতীৰ্থ আৰু এজন আহিছে, আহা এইফালে আহা, পাতি লোৱা, খোৱা। পচলা জলকীয়া আৰু মাছৰ মাথা। তুমি খাইছা কি কি? ভাতৰ লগত খাবা আকৌ, এতিয়া খাই দিলে শেষেই হ'ব। বন্ধু কেনেকুৱা লাগিছে খাই? বঢ়িয়া লাগিছে। ৰাইজে সকলোৱে পচলা ভাজিটো খাই বহুত টেষ্টি হৈছে বুলি কৈছে। খাই যাব আপোনালোকে। অঁ কেনেকৈ বনালোঁ খাই যাব আপোনালোকে। বনাই ঘৰত ভাল খাই বনাইছে, একচুৱেলি ভাল বনাইছে। একচুৱেলি একেবাৰে জ্বলা যে পচলা ভাজি দিছা মজা। এইটো একচুৱেলি জ্বলা ভাজি বুলি ক'ব পাৰি। এটা মজা। তুমি এতিয়া মাংস অকণ আমি অকণ টেষ্ট কৰি লোৱা। মই টেষ্ট কৰিলোঁ আকৌ, মইতো ভালেই পাওঁ আৰু দিয়ক, সেইকাৰণে লোকৰ পৰা কৈ দিছোঁ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।